আছে লগত লাগি আছে দুষ্ট দানৱৰ অত্যাচাৰত বসুমতীৰ দুখৰ সীমা নোহোৱা হৈছে। আপুনি চৰাচৰৰ গৰাকী হৈ দুষ্ট দৈত্যগণৰ অত্যাচাৰৰ পৰা বসুমতীক উদ্ধাৰ কৰিব নোৱাৰাৰ কি কাৰণ থাকিব পাৰে প্ৰভু? তোমালোকে সকলো কথা বুজিও পুনৰ একে প্ৰশ্নৰ অৱতাৰণা কৰাৰ অৰ্থ মই নুবুজিলোঁ। বিধাতাৰ বিধানত হাত দিবলৈ যোৱাটো উচিত হয়নে নহয় সেই কথা দেখোন তুমিয়েই জানা। বিধাতাৰ বিধান যিজনে ৰচনা কৰিলে সেইজনে যদি বসুমতীৰ দুখ নিবাৰণ নকৰে তেন্তে আনে কি উপায় কৰিব প্ৰভু? বসুমতীৰ উদ্ধাৰ হোৱা উপায় কৰক প্ৰভু। তাৰ বাবে তুমি কোনো চিন্তা নকৰিবা, অপেক্ষা কৰা। বসুমতী উদ্ধাৰৰ অচিৰেই এক সিদ্ধান্তত উপনীত হ'ব পাৰিব। প্ৰভু, বসুমতীৰ উদ্ধাৰৰ উপায় আপোনাৰ বিনে আনে কি কৰিব পাৰে? বসুমতীৰ উদ্ধাৰ হোৱা উপায় কৰক প্ৰভু। Kalau mana